শিশু সাহিত্যিক মৌলানা কাৰী নুৰুল ইছলামৰ মৃত্যুত টুকটুকিত শোকৰ ছাঁ। নগাঁও জিলা বৃহত্তৰ টুকটুকি অঞ্চলৰ কটগুৰি নিবাসী তথা কটগুৰি আঞ্চলিক দিনী তালিমী বৰ্ডৰ সভাপতি মৌলানা কাৰী নুৰুল ইছলাম চাহাবৰ আজি পুৱা 6:30 বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। ইছলাম একেধাৰে সমাজকৰ্মী, কবি, শিশু সাহিত্যিক, দিনী তালিমী বৰ্ডৰ প্ৰশিক্ষক আছিল। ইছলামে শিশুৰ কাৰণে কেইবাটাও কবিতা আৰু কবিতা পুথি ৰচনা কৰিছিল। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল বাংলা ভাষাত লিখা ইছলাম জ্ঞান। তেওঁ জীৱনৰ 45 বছৰ কাল মছজিদৰ ইমামতি কৰি কটাইছিল। ইছলাম বৃহত্তৰ টুকটুকি অঞ্চলৰ মছজিদ, মাদ্ৰাছাৰ খান্নাকা, তাবলিগী জামাতকে আদি কৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। ইছলামৰ মৃত্যুত নগাঁও জিলা দিনী তালিমী বৰ্ডৰ সভাপতি আতাবুৰ ৰহমান, জমিয়ত উলামায়ে হিন্দৰ কটগুৰি টুকটুকি আঞ্চলিক সমিতি, টুকটুকি আঞ্চলিক আমছু, টুকটুকি প্ৰেছ ক্লাব, টুকটুকি জিলা পৰিষদকে আদি কৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। আজি সন্ধিয়া 6:45 দক্ষিণ কটগুৰি জানপাৰ মছজিদৰ প্ৰাংগণত তেওঁ পুত্ৰ মৌলানা বাহাৰুল ইছলামৰ ইমামতিত্বত সহস্ৰাধিক লোকৰ উপস্থিতিত তেওঁ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত ইছলামৰ বয়স আছিল 64 বছৰ। তেওঁ মৃত্যুৰ সময়তে 2 পুত্ৰ আৰু 2 কন্যাৰ লগতে বহুতো গুণমুগ্ধক এই সংসাৰত এৰি থৈ যায়। তেওঁ মৃত্যুত বৃহত্তৰ টুকটুকি অঞ্চলত গভীৰ শোক চাপৰে। কটগুৰি আঞ্চলিক দিনী তালিমী বৰ্ডৰ সভাপতি হজৰত মৌলানা কাৰী নুৰুল ইছলাম চাহাব, তেখেত আজি পুৱা 6:30 বজাত গুৱাহাটী ইন্তেকাল হয় আৰু আজি মাগৰিবৰ নমাজৰ পিছত 6:45 তেওঁৰ জনাজাৰ নমাজ সম্পন্ন হয়। তেখেত সহস্ৰ গুণৰ অধিকাৰী আছিল। তেখেতে আধ্যাত্মিক আৰু জমিয়ত উলামা বিভিন্ন সংগঠনৰ লগত জড়িত হৈ বিশেষভাৱে তেখেত প্ৰায় 40-45 বছৰ ধৰি ইমামতি কৰি আছে। আমাৰ সমাজত তেখেতৰ যথেষ্ট অৱদান আছে। তেওঁ অসমীয়া আৰু বাংলা ভাষাত বহুত কবিতাও আবৃত্তি কৰিছে। তেখেতৰ কবিতা তঞ্জিমুল আছাতিজাৰ আলহাদি পত্ৰিকাতো ছপোৱা হৈছে আৰু জ্ঞান সম্ভাৰতো বহুতোবাৰ আহিছে। তেখেতে সুবাহী মক্তবৰ শিশুৰ সম্পৰ্কে বহুত শিকনীয় কবিতা আবৃত্তি কৰিছে। তেখেত বহুত গুণগত কৌশলিক গুণৰ অধিকাৰী আছিল। আমি তেখেতৰ পৰা জীৱনত বহুখিনি কথা জানিব পাৰিছোঁ। তেখেতে আমি দেখিছোঁ যে সুবাহী মক্তবৰ শিকনীয় ট্ৰেইনিং সম্পৰ্কে বহুত সময় বহুত ত্ৰুটি পইণ্টত বহুত ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান কৰি দিছে। আল্লাহ পাকে তেখেতৰ আখেৰাতত জান্নাতুল ফেৰদাউছ নচিব কৰক। আমি কটগুৰি আঞ্চলিক দিনী তালিমী বৰ্ড তথা আঞ্চলিক জমিয়তৰ ফালৰ পৰা তেখেতৰ আখেৰাতৰ নাজাত কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ যাতে আল্লাহ শান্তি আৰু সেইকাৰণে আমি দোৱা কৰিছোঁ। মৌলানা কাৰী নুৰুল ইছলাম চাহাব কটগুৰি টুকটুকি আঞ্চলিক দিনী তালিমী বৰ্ডৰ স্থায়ী সভাপতি আছিল। তেখেত আজি ৰাতিপুৱা 6:30 বজাত ইন্তেকাল হ'ল। তেখেতৰ ৰুহৰ মাগফিৰাতৰ কাৰণে আমি আঞ্চলিক দিনী তালিমী বৰ্ডৰ তৰফৰ পৰা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আল্লাহ পাকে তেখেতক জান্নাত নচিব কৰক। তেখেত এজন কবি, সাহিত্যিক, ধৰ্মপ্ৰাণ, আধ্যাত্মিক দিশত, ইলমি দিশত আৰু ব্যৱহাৰিক চাৰিত্ৰিক দিশত তেখেত বৰ উন্নত চৰিত্ৰৰ অধিকাৰী আছিল। তেখেতৰ দ্বাৰা এখন সমাজ, এখন দেশ গঠন হোৱা বৰ সহজ।
এনেকুৱা মানুহৰ জৰিয়তেই এখন সমাজ গঢ়ি তোলা সম্ভৱ। গতিকে তেখেতক হেৰুৱাই আমি বৰ মৰ্মাহত। আমি তেখেতৰ পৰা বহুত কিবা কিবি পাইছোঁ, ইলমি দিশত, আধ্যাত্মিক দিশত, বা তেখেতৰ বৰ কম সময়তে বহুত ডাঙৰ সমস্যা সমাধান কৰিব পাৰিছিল, এনেকুৱা ক্ষমতাৰ অধিকাৰী আছিল। তেখেত লেনদেন মানুহৰ লগত চলা ফিৰা ব্যৱহাৰত বৰ উন্নত ধৰণৰ আছিল। তেখেতৰ ভাষাৰ দ্বাৰা আনে যাতে কেতিয়াও দুখ নাপায় তেনেকুৱা ভাষা কেতিয়াও ব্যৱহাৰ কৰা নাছিল। গতিকে তেখেতৰ ৰুহৰ মাগফিৰাতৰ কাৰণে আমি সকলোৱে দোৱা কৰিছোঁ আৰু দেশবাসীক আমি অনুৰোধ জনাইছোঁ যে তেখেতৰ মাগফিৰাতৰ কাৰণে যেন দোৱা কৰে। তেখেতে ইছলামিক জ্ঞান নামেৰে এটি শিশু গ্ৰন্থ তেখেতে বাংলা ভাষাত ৰচনা কৰিছে। তেখেতৰ সেই কিতাপখন মোক তেখেতে অসমীয়াত ট্ৰেন্সলেট কৰিবলৈ, অনুবাদ কৰিবলৈ তেখেতে দিছিল। যিহেতু সময় আৰু লকডাউনৰ কাৰণে বা সময়ৰ তাকৰতাৰ কাৰণে সেইখন হৈ উঠা নাই। অৱশ্যে কাম চলি আছে, আধা কাম হৈছে, কিন্তু আজি তেখেতৰ ইন্তেকাল হ'ল। কিন্তু পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম সেই কিতাপখন অসমীয়ালৈ অনুবাদ কৰি আমি যাতে এইখন পাব্লিছ কৰিব পাৰোঁ।